স্ক্ৰীনত দেখুওৱা ভাইটি ভণ্টিকেইটাৰ কাৰণে ধন্যবাদ, কাৰণ তেওঁলোকে কালি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছিল আৰু এতিয়া আমি হাই ছেকেণ্ডেৰী ৰিজাল্টৰ কথা আলোচনা কৰোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে আশা কৰি আছিলোঁ যে 20 তাৰিখে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট 20 তাৰিখে দিব। কিন্তু আজি হৈছে 20 তাৰিখ আৰু এতিয়ালৈকে আমি দেখা পাইছোঁ যে এতিয়ালৈকে একো নটিছো অহা নাই আৰু তোমালোকৰ ৰিজাল্টো দিয়া নাই। গতিকে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াটো তোমালোকৰ দিলেই হ'ল। আমি জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও মিছা কথা নকয় আৰু যিটো কথা কয় সেইটো সদায় সঁচা কয়। এতিয়া তোমালোকৰ ৰিজাল্টটো কিয় দিলেই হ'ল তাৰ বিষয়ে জানিবলৈ আজি ভিডিঅ'টো চাওঁ আহা। তোমালোকৰ আগৰ তুলনাত এইবছৰ তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি আৰু তোমালোকৰ বহি চাবলৈ মাষ্টৰবিলাকৰ ইমান এটা টাইম নাছিলে, কাৰণ আমি জানো যে তোমালোকৰ ইলেকশ্যন হৈ আছিল। সেইটো কাৰণে মাষ্টৰবোৰে তোমালোকৰ বহিবোৰ এতিয়ালৈকে চাই আদায় কৰিব পৰা নাই চাগে, নহবা তোমালোকৰ বহিবিলাক অকণমান বেছি টাফকৈ চাইছে চাগে, সেইটো কাৰণে তোমালোকৰ ৰিজাল্টটো অকণমান দেৰি হৈছে। আৰু এতিয়া আমি ৰিজাল্টটো কেতিয়া দিব সেইটো আলোচনা কৰোঁ ব'লা, কাৰণ এইবছৰ তোমালোকৰ ৰিজাল্টটো দিছিল তোমালোকৰ 30 এপ্ৰিলত, 30 এপ্ৰিলৰ 9টা বজাত। তেন্তে এতিয়া তোমালোকে এইটো ধৰি ৰাখা যে তোমালোকৰ 30 এপ্ৰিলত তোমালোকৰ ৰিজাল্টটো দিবা। তোমালোকে যদি ধৰা 25 তাৰিখ, 28 তাৰিখ, 27 তাৰিখ তেনেকুৱা মানে তোমালোকৰ ৰিজাল্টটো দিব পাৰে, এইটো এটা সম্ভৱ আছে। কিন্তু যে ৰিজাল্টটো এইকেইদিনতে দিব এইটো ফিক্স বুলি কোৱা নাই মই, কাৰণ কিন্তু তোমালোকে এপ্ৰিল মাহতে তোমালোকে ৰিজাল্টটো দিব। আৰু তোমালোকে ৰিজাল্টটো দিলে বেছি পেনিক কৰি নাথাকিবা, অকণমান ফূৰ্তি কৰি থাকা, কাৰণ ৰিজাল্টটো দিয়াৰ পাছত তোমালোকে এনেও এনজয় কৰিব নাপাবা, বহুতো পঢ়াৰ প্ৰেছাৰ আহি যায়। আৰু বহুত চেনেলে তোমালোকৰ ৰিজাল্ট 22 তাৰিখে দিব, 23 তাৰিখে দিব, 25 তাৰিখে দিব, তেনেকৈ কৈ তোমালোকৰ টাইমবিলাক নষ্ট কৰি আছে আৰু তোমালোকে এইবিলাক ফেক ভিডিঅ'বোৰৰ পৰা অকণমান আঁতৰি থকা। তোমালোকে ৰিজাল্ট দিলে মানে এনেও গম পাবাই। আৰু যোনদিনাখন ৰিজাল্ট দিব মই তোমালোকৰ কাৰণে লগে লগে ভিডিঅ' এটা তোমালোকৰ কাৰণে লৈ আহিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যদি তুমি ভাবা যদি কিবা এটা এইটো চেনেলৰ পৰা যদি যি দিব পাৰোঁ মই তোমালোকক দিম। যেতিয়া তোমালোকে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো দিব তেতিয়া মই তোমালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিম। গতিকে তোমালোকে সোনকালে গম পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকৰ যদি ৰিজাল্টটো চেক কৰি দিবলৈ কমেণ্টত তোমালোকৰ ৰোল নম্বৰ দি দিবা, মই চেক কৰি দিম।